হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? গাইজ, মই ৰাতিপুৱা উঠিলোঁ, চাহ পানী আমি খালোঁ। এতিয়া ছোৱালীজনী উঠিলে, তাইক গাখীৰ দিলোঁ আৰু লগতে ব্ৰেড দিলোঁ। তাইৰ আজি টিফিন লাগে ব্ৰেড চপ। এতিয়া মই ব্ৰেড চপ বনাবৰ কাৰণে মই 2টা ব্ৰেড লৈছোঁ, মাজত এনেকৈ তিনিকোণীয়াকৈ কাটি লৈছোঁ। ইফালে এটা কণী লৈছোঁ, কণীটো অলপ নিমখ দি ফেটি ল'ম। ইফালে গেছত মই তাৱা বহাই দিছোঁ, তাৱাটো গৰম হৈ আহিছে। এতিয়া মই অলপ বাটাৰ দিম। ইফালে বাটাৰখিনি গৰম হৈ আহিছে। এতিয়া ব্ৰেডত কণীখিনি লগাই মই তাৱাত দিম। এনেকৈ মই বাকীকেইটাও দিলোঁ। এটা ছাইড হৈ গ'ল আৰু এটা ছাইড উল্টাই দিলোঁ। এয়া আমাৰ ব্ৰেড চপখিনি ভজা হৈ গ'ল। এতিয়া মই তাইৰ টিফিনত ঠাণ্ডা কৰি ভৰালোঁ, লগতে অলপ চচ দি দিলোঁ। এয়া তাই ৰেডি হৈ গ'ল স্কুলৰ কাৰণে। ছোৱালীজনীক স্কুললৈ পঠালোঁ আৰু হাজবেণ্ড ডিউটিলৈ গ'ল। এতিয়া মই চব কাম চাম শেষ কৰি এতিয়া ৰেডি হৈছোঁ, ল'ৰাটোক ভেকচিন দিবলৈ যাম আৰু লগতে মোৰ ভতিজী ছোৱালীজনীৰ আজি বাৰ্থডে হয়, তাতো যাম। আহক তেতিয়াহ'লে আমি যাওঁ। এয়া মই ঘৰত তলা লগাই ওলালোঁ। আজি অলপ গৰমটো বেছি দিছে। গাইজ, প্লিজ মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'টো আপোনালোক সোনকালে পাই যায়। এয়া মই পিলপিলিত বহিলোঁ। মই আৰু মোৰ ল'ৰাটো অকলে যাব লাগিব, কাৰণ মোৰ হাজবেণ্ড ডিউটিত। আহক তেতিয়াহ'লে আমি যাই থাকোঁ। গাইজ, আমি চেণ্টাৰ আহি পালোঁ। এয়া পাপা, তাক লৈ অলপ বাহিৰত গৈছিলোঁ। এতিয়া আকৌ ভিতৰত আহি বহিলোঁ, কাৰণ এতিয়া আমাক মাতিব। মানুহবিলাক বহি আছে। এয়া মোৰ ল'ৰাটোক লৈ মই বহিলোঁ। এতিয়া বেজি বোলে 3টা দিব। এটা দিলে আৰু 2টা দিব ভৰিত। Hold me close till I get up. Time is barely on our side. এয়া আমাৰ বেজি দিয়া শেষ হৈ গ'ল। এতিয়া মই যাম মোৰ মাৰ ঘৰলৈ। মই মোৰ মাৰ ঘৰলৈ আহি পালোঁ। ঘৰত আহি অলপ ৰেষ্ট ল'লোঁ। এয়া মোৰ ভাগিন ল'ৰাটো আহিল। মোৰ ডাঙৰ বাইদেউৰ ডাঙৰ ল'ৰা। এয়া মোৰ ডাঙৰ বাইদেউ। মোৰ ডাঙৰ বাইদেউ এইটো সৰু ল'ৰা নিশু। বাৰ্থডে বুলি কি বনালে আহক চাওঁ। এইফালে চিকেন বিৰিয়ানী বনাইছে, চিকেন বনাইছে, ইফালে মাছ বনাইছে সৰিয়হ দি, ভাত বনাইছে, দালি বনাইছে, ইফালে চালাড কাটিছে, নেমু টেঙা। ইফালে জোনাবে দোৱা কৰি খাবলৈ বহিছে, লগতে মোৰ ডাঙৰ ককাইটোও খাবলৈ বহিছে। মোৰ ডাঙৰ বাইদেউজনী ভালকৈ চাই লওক। এয়া মোৰ বাৰ্থডে গাৰ্ল। এইটো বাৰ্থডে গাৰ্ল হয়, মোৰ ডাঙৰ ককাইটোৰ ছোৱালী। এতিয়া আমি খাম। আমি চবেই খাবলৈ বহিছোঁ। Hold me close till I get up. Time is barely on. বহুত টেষ্টি হৈছে। এতিয়া মই অলপ ভাত লৈছোঁ আৰু মাছ ল'লোঁ। আলহী কোন কোন আহিল আহক আপোনালোকক দেখাওঁ। এইটো মোৰ সৰু ককাইটিৰ ফুলকালি হয়, মাইনা বা। লগতে মোৰ ছোৱালীজনীও বহিছে। ইফালে মোৰ
ডাঙৰ বাইদেউৰ শাহুমা আহিছে। মাহীয়ে মোৰ ৰন্ধা বঢ়াত বহুত হেল্প কৰিছে শিকিবলৈ। আৰু ইফালে ল'ৰাবিলাক খেলি আছে মোবাইলত। আমাৰ কেক আহি গ'ল। এয়া মোৰ মা। এতিয়া কেক কাটিব সবাই। Hold me close till I get up. Time is barely. এইজন আইতৰ নানা, এইটো এহছানৰ নানী, এইটো আইতৰ নানী, এইটো এহছান, জুমু, আয়াত, লামিয়া, সেইটো মোৰ ডাঙৰ ককাইটিৰ ল'ৰা। এতিয়া আমি কেকটো কাটিম। কাটা কাটা আয়াত কাটা। কেকটো কাটা হৈ গ'ল। আমি চবেই কেক খালোঁ। এয়া মোৰ ল'ৰাটো। ডাঙৰ বাইদেউ আৰু সৰু ককাইটো খোলকালি। ইফালে চব বিয়নী বহিছে। সিহঁতো বহি কথা চথা পাতিলে, বহুত হাঁহি ধেমালিও কৰিলে। খাই বৈ চবেই ৰেষ্ট লৈ আছে। ইফালে মোৰ মানুহটোৱে ডিউটি শেষ কৰি ৰাতি আহিলে, এওঁ খালে। আমি আৰু এক জেগাত যাম, তাতো কিবা এটা পাৰ্টি আছে। এয়া মই আহিলোঁ, আহি এতিয়া খাবলৈ বহিছোঁ আমি চবেই। গাইজ প্লিজ ভিডিঅ'টো কেনেকুৱা লাগিল লাইক আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। গাইজ মোৰ ল'ৰাটো এতিয়া গাটো অলপ ভাল পাইছে, খেলি আছে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'বিলাক সোনকালে পাই যায়। থেংক ইউ ফৰ ৱাচিং মাই চেনেল। বাই বাই।